নমস্কাৰ প্ৰিয় দৰ্শক মই হলো হিৰক এণ্ড ওয়েলকাম টু গ্ৰীণ ডায়েৰী ঔষধি উদ্ভিদ আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিবলৈ ওলোৱা তৃতীয়টো ভিডিঅ'ৰ আজিৰ আমাৰ প্ৰথমবিধ উদ্ভিদ হ'ল চিৰতা তিতা চিৰতা তিতাৰ ইংৰাজী নামটো হ'ল গ্ৰীণ চিৰেট্টা আৰু ইয়াৰ বৈজ্ঞানিক নামটো হ'ল এন্ড্ৰোগ্ৰাফিছ পেনিকুলেটা আমি আটাইয়ে ভালদৰে জানো যে চিৰতা তিতা হ'ল ভয়ংকৰ কৃমিনাশক চিৰতা তিতাৰ তেজ পৰিষ্কাৰ কৰা গুণাগুণো আছে ইয়াৰ উপৰি চিৰতা তিতাই বমি ভাব শ্বাসজনিত ৰোগ পিত্ত ৰোগ উচ্চ ৰক্তচাপ ডায়েবেটিছ পেটৰ বিভিন্ন ৰোগ পানী লগা কোষ্ঠকাঠিন্য ছালৰ ৰোগ হিমোগ্লোবিন হ্ৰাস ডায়েৰিয়া যকৃতৰ ৰোগ এলাৰ্জি হাঁপানি চুলি সৰা ইত্যাদি বিভিন্ন ৰোগ নিয়ন্ত্ৰণ তথা নিৰাময় কৰিব পাৰে আমাৰ আজিৰ তালিকাৰ দ্বিতীয়বিধ উদ্ভিদ হ'ল মধুশালেং ইংৰাজীত এই উদ্ভিদবিধক ক্ৰিপিং স্মাৰ্টউইড নামেৰে জনা যায় আৰু মধুশালেঙৰ বৈজ্ঞানিক নামটো হ'ল পলিগনাম চাইনেন্স মধুশালেঙৰ ব্যৱহাৰেৰে গ্ৰহণী পেটৰ জ্বলা-পোৰা চৰ্দিজনিত ডিঙিৰ বিষ ডায়েবেটিছ লিভাৰৰ সমস্যা পেট কামুৰণি ছালৰ বিভিন্ন ৰোগ নিয়ন্ত্ৰণ তথা নিৰাময় কৰিব পাৰি মধুশালেং নিয়মিত ৰূপত খালে আমাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি পায় মধুশালেঙে অৰুচি দূৰ কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰে গৰমৰ দিনত মধুশালেঙে আমাৰ শৰীৰটো শীতল কৰি ৰখাত সহায় কৰে আমাৰ আজিৰ তালিকাৰ তৃতীয়বিধ উদ্ভিদ হ'ল নহৰু যাক আমি আটাইয়ে খুব ভালদৰে চিনি পাওঁ নহয়নে বাৰু নহৰুৰ ইংৰাজী নামটো হ'ল গাৰ্লিক আৰু নহৰুৰ বৈজ্ঞানিক নামটো হ'ল এলিয়াম সেটাইভাম ঔষধি গুণাগুণেৰে ভৰপূৰ আমাৰ আটাইৰে চিনাকি নহৰুৱে যে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে এই কথাটো আমি বেছিভাগেই জানো নহয়নে বাৰু ইয়াৰ উপৰি নহৰুৱে পেটৰ বিষ প্ৰস্ৰাৱ সম্বন্ধীয় ৰোগ বমি ভাব শৰীৰৰ বিষ কোষ্ঠকাঠিন্য হৃদৰোগ ডায়েবেটিছ বদহজমি লিভাৰৰ সমস্যা কৃমিৰ সমস্যা বাত বিষ ইত্যাদি বিভিন্ন ৰোগ নিয়ন্ত্ৰণ তথা নিৰাময় কৰিব পাৰে মিঠাতেলত নহৰু দি ভালদৰে গৰম কৰি সেই তেলেৰে সৰু ল'ৰা ছোৱালীক মালিচ দিলে তথা ডিঙি আৰু তালুত লগাই থলে জ্বৰ কাহ চৰ্দিৰ পৰা অতি সোনকালে সিহঁতে আৰোগ্য লাভ কৰে আনহাতে আকৌ দাঁতৰ বিষত কেঁচা নহৰু থেতেলি দাঁতৰ গুৰিত লগালে সেই বিষৰ পৰা কিছু পৰিমাণে আৰাম পোৱা যায় নহয়নে বাৰু আমাৰ আজিৰ তালিকাৰ চতুৰ্থবিধ উদ্ভিদ হ'ল শতমূল ইংৰাজীত এই উদ্ভিদবিধক চাটাবাৰী বা এস্পাৰেগাছ নামেৰে জনা যায় আৰু ইয়াৰ বৈজ্ঞানিক নামটো হ'ল এস্পাৰেগাছ ৰেচিমোছাছ শতমূল গছজোপাৰ মঙহাল আৰু ৰসাল শিপা বা মূলসমূহকে সাধাৰণতে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় শতমূলৰ ৰস চকুৰ বাবে মহৌষধ দৃষ্টিশক্তি কমি যোৱা কুকুৰি কণা চকু নমা চকুৰ পৰা পানী ওলোৱা চকু ফুলা ইত্যাদি বিভিন্ন চকু বিষয়ক ৰোগত শতমূলৰ ৰস খালে সুফল পোৱা যায় ইয়াৰ উপৰি অতিসাৰ গ্ৰহণী বদহজমি মূৰ ঘূৰণি নিদ্ৰাহীনতা দুৰ্বলতা গা মূৰ তথা বুকুৰ বিষ ইত্যাদি বিভিন্ন ৰোগৰ ক্ষেত্ৰত শতমূলৰ ৰস খালে যথেষ্টখিনি সুফল পোৱা যায় আমাৰ আজিৰ তালিকাৰ পঞ্চম তথা অন্তিমবিধ উদ্ভিদ হ'ল কণাশিমলু ইংৰাজীত এই উদ্ভিদবিধক ক্লাইম্বিং ডে ফ্লাৱাৰ নাইবা স্প্ৰিডিং ডে ফ্লাৱাৰ নামেৰে জনা যায় কণাশিমলুৰ বৈজ্ঞানিক নামটো হ'ল কমেলিনা ডিফিউচা কটা ঘাঁ জুয়ে পৰা ফোহা খৰ খজুৱতি জোকে খালে হোৱা ঘাঁ চকু তলোৱা আজিনা বা আচিনা ইত্যাদিত কণাশিমলু গছ থেতেলি লৈ তাৰ আঠা লগালে অতি সোনকালে আৰোগ্য লাভ কৰা যায় আনহাতে আকৌ কণাশিমলু গছক বিভিন্ন ধৰণে খাদ্য হিচাপে গ্ৰহণ কৰি জ্বৰ পেটৰ বিভিন্ন সমস্যা কুষ্ঠ ৰোগ মহিলাৰ বগাস্ৰাৱ পুৰুষৰ ধাতু দুৰ্বলতা উচ্চ ৰক্তচাপ ছালৰ ৰোগ প্ৰস্ৰাৱজনিত সমস্যা টনচিল পিঠা খোৱা ডায়েবেটিছ ইত্যাদি বিভিন্ন ৰোগ নিয়ন্ত্ৰণ তথা নিৰাময় কৰিব পাৰি প্ৰিয় দৰ্শক এইখিনিতে মোৰ ক'বলগীয়া কিছু কথা আছে আজি আমি যিখিনি কথা আলোচনা কৰিলো সেইখিনি একমাত্ৰ এডুকেশ্যনেল পাৰপাছৰ কাৰণেহে মই ঔষধি বিজ্ঞান বিভাগৰ কোনো নিৰ্দিষ্ট শিক্ষা গ্ৰহণ কৰা নাই গছ-গছনিৰ বিষয়ে জানিবলৈ থকা হাবিয়াসৰ কাৰণেহে মই এই ঔষধি উদ্ভিদসমূহৰ গুণাগুণসমূহ জানি লৈছিলো যিবোৰ আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিলো মোৰ আপোনালোকলৈ মাত্ৰ এটাই অনুৰোধ যাতে এই বনৌষধিসমূহ ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লয় কাৰণ এইটো আপোনালোকৰ স্বাস্থ্যৰ লগত জড়িত আৰু নিজৰ স্বাস্থ্যৰ লগত নো কম্প্ৰমাইজ গতিকে আশা কৰো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু নতুন কথা জানিবলৈ সক্ষম হৈছে পৰৱৰ্তী ভিডিঅ'টোত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছো ধন্যবাদ